নমস্কাৰ। বহুতে মোক সুধিছে মই ইমান সুন্দৰকৈ বৰপিঠা কেনেকৈ বনাওঁ, কোমল কোমল বৰপিঠা। আজি মই কেনেদৰে নচলা পিঠাগুড়িৰে বৰপিঠা বনাম আৰু অতি সহজে কোমল যিকোনো চাউলৰে বৰপিঠা কেনেদৰে বনাওঁ তাক মই দেখুৱাবলৈ লৈছোঁ। এয়া মই প্ৰথমতে 2 টেমা চাউল লৈছোঁ। যিকোনো ঘৰুৱা চাউল আপুনি ল'ব পাৰে, অকল কোমল চাউল বুলি নহয়। কোমল চাউলৰ বৰপিঠা সাধাৰণতে বেছি ধুনীয়া হয়। মই ভাত খোৱা চাউলৰে লৈছোঁ। 2 টেমা মই চাউল লৈছোঁ, মানে এপোৱা জোখৰ চাউল ভালদৰে ধুইছোঁ। এতিয়া এই চাউলখিনি মই আধা ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম। তিয়াই থৈ আধা ঘণ্টা সময় তিয়াই থোৱাৰ পাছত সেইখিনি চাউল আপোনালোকে টুকি দিব লাগিব। টুকি পেলাই দিব লাগিব। মই আধা ঘণ্টাৰ পাছত টুকাৰ পাছত দেখুৱাই আছোঁ। এতিয়া আমি এইখিনি অলপ কমাই মিক্সিত মই লৈ ল'ম। যিহেতু চাউল 2 টেমা মিক্সিত দুভাগত ল'ম মই, এতিয়া পিছ খাব। ইমানখিনি দিছোঁ, আধাতকৈ অলপ বেছি। এতিয়া কি কৰিম, ইয়াত অকণমান যেনেকৈ আমি চাটনি বনাওঁতে দিওঁ, অলপমান পানী দি দিছোঁ। পানী দি দিম পিছ খোৱাকৈ। জোখতকৈ বেছি পানী দিলে সেইখিনি পানীটো ওপৰলৈ উঠি আহিব আৰু পিছ নাখাব। এতিয়া আমি এনেকৈ কৰিম। এনেদৰে পিছ খাই যাব বস্তুখিনি। এতিয়া মই ইয়াত মিলাম এয়া গুড়খিনি অলপ মিহিকৈ কাটি ল'ব, ইয়াত দি দিব। গুড়খিনি তেনেকৈ খুব আন্দাজ নহয়, যিমানখিনি দৰকাৰ আপোনালোকে টেষ্টটো লৈ পেলাই দিব। এইখিনি দিলোঁ। এতিয়া দিম এইখিনি আদা গুড়া। আদাখিনি ভালকৈ পিচি ল'ব, তাৰ সোৱাদটো ভাল হয়, পেটৰ কাৰণেও ভাল, কোমলো কৰে। এয়া লৈছোঁ মই বেকিং পাউডাৰ। বেকিংটো ল'ব, এইখিনি পৰি গৈছিলে মোৰ হাতৰ পৰা। চাব বেকিংটো এই চামুচ পাতৰ 1 চামুচ নিদিব, নহ'লে বস্তুটো ফুলিব কিন্তু টান হ'ব, কোমল নহ'ব। এইখিনি হ'ল। এতিয়া মই দিম 1 চামুচমান এয়া ময়দা। 1 চামুচ দিছোঁ আৰু অকণমান দিম, এয়া দিছোঁ। এতিয়া এইখিনি খুব ভালদৰে মই মঠিম। খুব ভালদৰে মঠিব লাগিব যাতে গুড়খিনি গুড়া হৈ নাথাকে, তেতিয়াহে বস্তুবোৰ ভাল হ'ব, নহ'লে পিঠাৰ মাজত গুটি গুটি হৈ থাকিব। আৰু পিঠাগুড়িখিনি পিছোঁতে খুব বেছি পানী দিব নালাগে। আৰু এইখিনি চাব যাতে এনেকৈ ডাঠ ডাঠ দেখিলেও পানী দিব, কাৰণ অলপ সময় থৈ দিয়াৰ পাছত গুড়টোৰ পৰা অলপ পনীয়া এটা হ'বই। এতিয়া যিহেতু ৰাতি, মই এইখিনি এতিয়া অলপ ফেটি পেলাই থৈ দিম আৰু ৰাতিপুৱা সময় বনাম। ৰাতিপুৱা বনোৱাৰ আগত মই ইয়াত অকণমান ভাজি থোৱা চুজি দি দিম। গোটেই ৰাতি থ'ব লাগিব বুলি কথা নাই, আপোনালোকে ভালকৈ মঠিলে। কেতিয়াবাতো পটক কৰি উঠি যায় পিঠা, নহ'লে 2 ঘণ্টামান থৈ দিব, তাৰপিছত ধুনীয়াকৈ বনাব পাৰিব। চাব যাতে খুব বেছি ঢিলাও নহয়, খুব বেছি টানো নহয়। বেছি টান অলপ মানে বেছি টানৰ নিচিনা হ'লে ভিতৰটো ভালকৈ নিসিজিব। গতিকে এইটো জোখত আপোনালোকে দেখিছে, এইটো জোখতে থৈ দিব, তেতিয়া বস্তুটো ভাল হ'ব। অকণমান বেছিকৈ ল'ব যাতে ৰংটো উঠে, কাৰণ গুড়ো যিমান হ'ব আপোনালোকে সোৱাদটো চাই ল'ব, সিমানে বস্তুটোৰ পিঠাটো ভাল হ'ব, খাবলৈও টেষ্ট হ'ব আৰু পিঠাটো ধুনীয়াকৈ উঠিব, মানে গুড়টোৱে কোমল কৰি দিব। এতিয়া মই নামমাত্ৰ চুজি ইয়াত মিলাই দিম। মিলাই পেলাই ভালকৈ ঘুটি ল'ব লাগিব। ভালকৈ যদি বস্তুখিনি মিহল নহয় তেতিয়া পিঠাটো বেয়া হ'ব। অলপ সময় ভালকৈ ঘুটি তাৰপিছত দিব লাগিব। ইতিমধ্যে মই এইফালে কেৰাহী বহাই থৈছোঁ, তেলখিনি গৰম হ'লে দিম। ইতিমধ্যে কেৰাহীৰ তেল গৰম হৈছে। মই সাধাৰণতে ৰিফাইন আৰু মিঠাতেল দুয়োটা দিওঁ, মিঠাতেলৰ পৰিমাণটো কমাই দিওঁ। এতিয়া ইয়াত উঠি থকা ফেনখিনি মাৰ গ'লে আমি পিঠাটো দিম, তেতিয়া আমি গম পাম যে তেলটো ইতিমধ্যে গৰম হৈছে। সাধাৰণতে এনেদৰে গুলি আপুনি এতিয়া ঠাণ্ডা দিন যিহেতু এসপ্তাহলৈ থ'ব পাৰে, এতিয়া চিন্তা নাই, মন গ'লে আপুনি তাৰপৰা এতিয়া বনাই খাব পাৰে, নহ'লে আলহী আহিলেও আপোনাৰ সময় কম খৰচ হ'ব। সাধাৰণতে আলহী আহিলে কিবা এটা বনাই ঘৰুৱা বস্তু বনাই দিবলৈ পালে নিজৰে ভাল লাগে। গতিকে আপোনালোকেও বনাই খাবচোন, কেনেকুৱা পায় জনাব।
দেখিছেনে কি সুন্দৰকৈ ফুলিছে। গুৰটোৰ ওপৰতো কথা আছে, গুৰ আপুনি যিমান দিব সিমান পিঠাটো ভাল হ'ব, সেইবুলি আৰু জোখতকৈ বেছি নহয়। আৰু যদি বিচাৰে আপোনালোকে টেষ্টটো ভাল হ'বলৈ মাত্ৰ নিমখো দিব পাৰে তাত।